Hoy nung nuwi na adik siyo na Apa ke? Kota kadeka adik subolaka Hontiado Hontiado Kangen muna Soboyo kangen muna Sekumai pamanggena Siyang sito remduna Kota kadeka adik subolaka Hontiado 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 চিকিৎসাৰ কাৰণে ইতিমধ্যে তামিলনাডুৰ ব্যক্তিখণ্ড এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে একেটাৰ কাৰণে আমি চহিয়াৰ পৰা জীয়াবলৈকে বিভিন্ন আঞ্চলিক জিলা সমিতিয়ে মিচিং ছাত্ৰ সংগঠনে মিচিং দীৰ্ঘিতাবাং মিচিং ইউটিউবাৰো সেইখিনি কাৰ্যকলাপ কৰা হৈছে ঠিক তেনেকৈ আমাৰ আলোচনা কৰি পেলাই গোলাঘাট যোৰহাট দুখন জিলা সমিতি বিশেষকৈ স্পেচিয়েলি টাকাম মিচিং বইন কাবাং মিচিং মিমাক কাবাং টাকাম মিচিং মিমাক কাবাং মিচিং আগাম কাবাং আৰু মিচিং বানা কাবাং তাৰ লগত যৌথভাৱে উদ্যোগ লৈ আছে আমাৰ মিচিং ইউটিউবাৰ এছ'চিয়েশ্যন মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন তাৰপিছতে মিচিং দেৱী কাবাং এই গোটেই 7টা আপুনি একেলগে লগাৰ ফলত আজি 5টা দিন আমি মানে এই কাৰ্যসূচী চলাবৰ সক্ষম হৈছোঁ আমি এটাই পাইছোঁ যে আজি খুব ভাল লাগিছে যিবিলাক আমি সাংস্কৃতিক উৎসৱ কাৰ্যসূচী কৰিছোঁ প্ৰতিজনৰ আমাৰ মা দেউতাকৰ পৰা পৰিয়ালৰ পৰা ধৰি লোৱা ভাই ভনীৰ পৰা যিটো অসাৰী মৰম চেনেহ পাইছোঁ সেইটো আমি গোটেই জীৱনৰ লাইফত আমি পাহৰিব নোৱাৰোঁ তেখেতসকলে আমাৰ আন্তৰিক উদ্দেশ্য থাকিব আমি গাধম কিনো দুখসুজুyo bongka Sampai kita mana Nogam karam namsa Duksuluyo bongka Sampai kita mana যিহেতু আজি গোলাঘাটৰ লাষ্ট প্ৰগ্ৰেম সেইকাৰণে মানুহ তাৰ মতে